আমি যিসকল বন্ধু বান্ধৱী 1990ৰ পৰা 2000 চনৰ মাজৰ সময়ছোৱাত জন্ম হৈছিলোঁ, আমাৰ ওপৰত এক বিশেষ আশীৰ্বাদ আছে। আমি আধুনিকো নহয়, প্ৰাচীনো নহয়, আৰু এনেকুৱাও নহয় যে আমাৰ আধুনিকতাৰ জ্ঞান নাই। কিন্তু এতিয়াৰ দৰে দিন অতিবাহিত কৰা নাছিলোঁ। আমি গাধৰ দৰে কিতাপৰ বোজালৈ কোনোদিন স্কুল যাবলগীয়া হোৱা নাছিল। আমাৰ অভিভাৱকে আমাৰ পঢ়া শুনাৰ কাৰণে নিজৰ প্ৰগ্ৰাম চগা পিছা কৰা নাছিল। স্কুল ছুটি হোৱাৰ পিছত আমি বহুত খেল ধেমালি কৰিছিলোঁ প্ৰকৃত বন্ধুৰ লগত। যেতিয়াই পিয়াহ লাগিছিল, দমকলৰ পানী খাবলৈ দৌৰি গৈছিলোঁ 4-5টাক লগত লৈ। মিনাৰেল ৱাটাৰ বটল কি তেতিয়া জনাই নাছিলোঁ। একেটা গিলাচতে গোটেইবোৰে পানী খাইছিলোঁ, যদি বেমাৰত পৰা নাছিলোঁ। মিঠা, টেঙা, জ্বলা, কেহা, তিতা একেলগে খাই আমাৰ মৃত্যু নহ'ল। অসুখ হোৱাৰ অনুভৱ কৰিবই জনা নাছিলোঁ। খালী ভৰিৰে ঘূৰি ফুৰিও আমাৰ ভৰিত একো হোৱা নাছিল। ভাল চেণ্ডেল পিন্ধিছিলোঁ মাত্ৰ দূৰৈত ফুৰিব গ'লে। বাকী সন্ধিয়া ভৰি ধুবলৈ ব্যৱহাৰ কৰিছিলোঁ হাৱাই চেণ্ডেল। আমি হেল্থি হৈ থাকিবৰ বাবে কোনো ধৰণৰ ছাপ্লিমেণ্টছ প্ৰয়োজন নাছিল। আমাৰ খেলা সামগ্ৰীবোৰ প্ৰায় নিজেই বনোৱা আছিল। দুৰ্গা পূজাত লোৱা এটা পুতলাই সকলোৱে খেলিছিলোঁ। আমি সদায় পিতৃ মাতৃৰ লগত বা আইতা ককাৰ লগত বেছিভাগ সময় কটাইছিলোঁ। কাৰোবাৰ ঘৰত নাম সকাম থাকিলে বৰ ভাল লাগিছিল, কাৰণ আইতাৰ লগত যাবলৈ পাম। কাপোৰ কিনিলে আকৌ 4-5জন সহোদৰ একেই ডিজাইনৰ হ'লেহে ভাল পাইছিলোঁ, কাৰণ একতা অনুভৱ কৰিছিলোঁ। আমাৰ মাজত মোবাইল, DVD, KTM, পালচাৰ, ৰজনীগন্ধা, KP, ইণ্টাৰনেট, হোৱাটছএপ এইবোৰ ছাটিং নাছিল। মাত্ৰ আছিল সঁচা বন্ধু আৰু এটা পুৰণিকলীয়া ৰেডিঅ'। বন্ধুৰ ঘৰলৈ যাব মন গ'লে হৈ গ'ল, আৰু ভাত পানী খাই আহিব পাৰিছিলোঁ। কোনো ধৰণৰ কল কৰি এপইণ্টমেণ্ট লোৱাৰ প্ৰয়োজন নাছিল। নাজানো আমি কিমান সুচিন্তাধাৰাৰ ব্যক্তি হওঁ, কিন্তু নিজৰ অভিভাৱকৰ কথা আজিও মানি চলিছোঁ। লগতে আমিয়ে প্ৰথম প্ৰজন্ম। তুমি আৰু তোমাৰ ফেশ্বনক বাদ দি আজিও ডাঙৰক আপুনি সম্বোধনেৰে সন্মান কৰি আহিছোঁ। উই আৰ নট স্পেচিয়েল, বাট উই আৰ লিমিটেড এডিশ্যন, এণ্ড উই আৰ এনজয়িং দ্য জেনেৰেশ্যন গেপ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।